নমস্কাৰ। এতিয়া মই আহিছোঁ নাওকটাৰ পলহী কামত আৰু জিতেন ডেকাৰ ঘৰৰ ভিতৰত এডাল সাপ সোমাই আছে। কি সাপ এতিয়ালৈকে গম পোৱা নাই, জাষ্ট আহিছোঁ মই। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব সকলোৱে। আৰু তেখেত ফৰেষ্টাৰ হয়, ফৰেষ্টাৰৰ ঘৰতে আজি সাপ ওলাইছে, তাক মই ৰেস্কিউ কৰিম। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব সম্পূৰ্ণকৈ। ক'ত সোমাই গৈছে? হা জমা লাগি আছে আৰু তলত মাৰ ইমান সৰু নহয়, কিন্তু ডাঙৰ আছে। তো এইটো ঘৰৰ ভিতৰতে এক সাপডাল সোমাই আছে। কি সাপ এতিয়ালৈকে গম পোৱা নাই। আৰু এই কাঠবিলাক যে দেখা পাইছে আপোনালোকে, কাঠৰ ভিতৰত সোমাই আছে। এইবিলাক কাঠ মই এতিয়া ছাইড কৰিব লাগিব, তাৰপিছতে মই সাপডাল ধৰিব পাৰিম। আৰু গৃহস্থই অকণমান দেখা পাইছিল, কি সাপ এতিয়ালৈকে গম পোৱা নাই তেখেতসকলে। গতিকে ভিডিঅ'টো আহক, এতিয়া আৰম্ভ কৰোঁ। এতিয়া এইবিলাক কাঠ চব মই অকলেই ছাইড কৰিব লাগিব, কাৰণ ওচৰততো কোনেও নাহে। গতিকে কষ্ট হ'ব অলপ মোৰ। তথাপিও মই সাপডাল মই ধৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। নেকি গৰমৰ দিনত ঘৰৰ ভিতৰত এনেকৈ সাপটাত এনেকৈ থ'ব নালাগে আচলতে। আৰু থ'লেও ফেনাল স্প্ৰে কৰিব লাগে। এতিয়া সাপটো মই ধৰিম, হ'ব লাগিছে। আছে না মানুহ আৰু সাপডাল মই এতিয়া ধৰি ল'লোঁ। জিতেন ডেকাৰ ঘৰত তেখেত ফৰেষ্ট ডিপাৰ্টমেণ্টৰে চাকৰি কৰে। আৰু তেখেতে আজি ঘৰৰ ভিতৰত কাঠ ৰাখি যিটো বিপদত পৰিছে, আচলতে দুখজনক কথা। ঘৰত ল'ৰা ছোৱালী আছে। গতিকে অত্যন্ত গৰমৰ কথা, আপোনালোকে সদায় সজাগ হোৱাটো মই বিচাৰোঁ। আৰু এইটো মচৰগম সাপ হয়, যাক নেকি বাৰীৰ উঠাই বুলি কোৱা যায়। লগতে হুলেবৰীয়া সাপ বুলি আমি সকলোৱে জানো। আৰু ইংৰাজীত এক ইণ্ডিয়ান ৰেড স্নেক বুলি কয়। একেবাৰে বিষাক্ত সাপ হয় এডাল সাপক কোনো ভয় কৰিব দৰকাৰ নাই। গতিকে সাপডাল মই এতিয়া ধৰি আকৌ তাক ফৰেষ্টত ঘন জংঘলত তাক মই সুন্দৰভাৱে এৰি দিম। লাগে আমাৰ অঞ্চলত মানে এইবিলাক কাম কৰি আছে। আমি খুবেই গৌৰৱান্বিত, কাৰণ
আজি ৰাতিপুৱাই এনেকুৱা ধৰণৰ বস্তু ওলালে আমাৰ গোটেই পৰিয়ালটো শংকিত হৈ আছিলে। গতিকে মই ফোন কৰিলোঁ, মোৰ কথা ৰাখি আহিলোঁ। ভাল লাগিল, কাৰণ আমাৰতো এই বিষয়ে কোনো জ্ঞান নাই। অহাৰ কাৰণে খুবেই ভাল লাগিল, আমাৰ পৰিয়ালটো অলপমান এতিয়া শান্তি পাব। এতিয়া মই সাপডাল এই শুক্লাই ঘন জংঘলত ৰিলিজ কৰি দিব আহিছোঁ। গুচি গ'ল। এই চাইছে শুক্লাই ঘন জংঘল। তো ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে। ৰাজীৱ কলিতা স্নেকমেন মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।